खुलुमबाय इनसाइड एनि बर'आव आं मिथु बर'। आथिखालाव पेट्रल डिजेलजों लोगोसे मुवा बेसादनि बेसेन बांनायनि गुदियावनो दं बीजेपी सोरखार। बे बाथ्राखौ बुंदों कांग्रेस दलनि गागि दैदेनगिरि एमएलए रकिबुल हुसेना। নিৰ্বাচনত এবাৰ আপোনালোকে দেখিছে সাধাৰণ মানুহ সকলো জাতি জনগোষ্ঠীয়ে বিশেষকৈ বিজেপিৰ বিৰুদ্ধে ইউপিপিএলৰ বিৰুদ্ধে তেওঁলোকে ৰায় দিবলৈ থিৰাং কৰিছে। কাৰণ মানুহে এতিয়া ভোকত আছে, মূল্য বৃদ্ধি হৈছে আৰু এই বিজেপি ইউপিপিএল চৰকাৰখনে আকাশত উৰি ফুৰিছে। আজি আপোনালোকে দেখিছে যে বিভিন্ন খোৱা বস্তুৰ দাম বাঢ়ি গৈছে। তেলৰ দাম, মিঠাতেলৰ দাম আজি বাঢ়িছে। আজি 225 টকা হৈছে। আজি পেট্ৰলৰ দাম 100কৈ বাঢ়ি গৈছে। আজি আমাৰ ডিজেলৰ দাম বাঢ়ি গৈছে আৰু আনফালেদি তেওঁলোকে উৰাজাহাজত ঘূৰি ফুৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই একদিনত 10 লাখ টকা কেৱল আকাশত খৰচ কৰে। আজি যদি এদিনত 10 লাখ টকা খৰচ হয়, তেতিয়া 30 দিনত কিমান লাখ টকা, কিমান কোটি টকা খৰচ হ'ব, সেই কথাবিলাক ৰাইজে এতিয়া বুজি পাইছে। সেইকাৰণে এইবাৰ আপোনালোকে দেখিছে এই বিটিআৰ অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজে আজি এই চৰকাৰখনক ভাল পোৱা নাই। আজি আপোনালোকে দেখিছে বিটিআৰ অঞ্চলৰ আমাৰ বড়ো ভাইসকলৰ মনটো ঠিক নহয়। কাৰণ তেওঁলোকৰ মাজত দুটা ভাগ কৰিছে। এফালে আপোনাৰ ইউপিপিএ, একফালে আপোনাৰ হাগ্ৰামা মহিলাৰী। এই দুটা ভাগ কৰি তেওঁলোকে বড়ো জাতিটোক যি ভাগ কৰিছে, আনফালে কোচ ৰাজবংশীসকলকো ভাগ কৰিছে। কোচ ৰাজবংশীসকলৰ বিটিআৰসকলক কোনো ধৰণৰ সুবিধা দিয়া নাই। বিটিআৰৰ বাহিৰৰ সৰু কিছুমান অংশক এটা কাউন্সিল কৰি দিছে। গতিকে এই গোটেই মানুহখিনি আজি আপোনাৰ মনটো বেয়া। ভাষিক সংখ্যালঘু লোকসকলৰো মন বেয়া, সংখ্যালঘু ধৰ্মীয় লোকসকলৰো মন বেয়া। আৰু এই কথাবিলাকৰ কাৰণেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাইছে যে তেওঁৰ এইকেইটা দিনত তেওঁলোকৰ শাসনকালত ৰাইজ সন্তুষ্ট নহয়। আৰু সেইকাৰণে ৰাইজে এইবাৰ কংগ্ৰেছৰ ফালে ভোট দিবৰ কাৰণে থিৰাং কৰিছে। আৰু ৰাইজে এইবাৰ বিটিআৰত বিশেষকৈ গোহাঁইগাঁৱত আমাৰ জুৱেল টুডু ডাঙৰীয়াক যে হাতৰ চিনত ভোট দিব, সেই কথাটো এতিয়া স্পষ্ট হৈ গৈছে। মানে কথা হ'ল, মই 14 বছৰ কাল মিনিষ্টাৰ আছিলোঁ। 15 বছৰ তৰুণ গগৈ ডাঙৰীয়াৰ আমাৰ শাসন চলিছিল। যিমানবিলাক উপ নিৰ্বাচন হৈছে, কোনো নিৰ্বাচনত আমি দেখা নাছিলোঁ যে মুখ্যমন্ত্ৰী আহাৰ। কাৰণ চৰকাৰ এখন যেতিয়া থাকে, ৰাইজে চৰকাৰখনৰ পক্ষত ভোট দিয়ে, কাৰণ চৰকাৰখনে ভাল কাম কৰে। এই মুখ্যমন্ত্ৰীয়ে গম পাইছে যে তেওঁলোকে ভাল কাম কৰিব পৰা নাই। আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে যে ভাল কাম কৰিব নোৱাৰা বুলি মুখ্যমন্ত্ৰীয়ে গম পোৱাৰ কাৰণেই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গলিয়ে গলিয়ে ঘূৰি ফুৰিবলগীয়া হৈছে। উপ নিৰ্বাচনৰ হেতাত এনেদৰে গলিয়ে গলিয়ে ঘূৰি ফুৰি আজি আমাৰ টি গাৰ্ডেন এলেকাত তেওঁলোকে শ্ৰমিকক লগ ধৰা নাই। তেওঁলোকে উগ্ৰপন্থীসকলক তেওঁলোকে লগাই দিছে যাতে আমাৰ যিবিলাক শান্তিপ্ৰিয় মানুহ আছে সেইসকলক ভোট খুজিবৰ কাৰণে। আজি আমাৰ তেওঁলোকে বাংলোত থাকি শ্ৰমিকসকলক লগ কৰা নাই। আমি কিন্তু বাংলোত থকা নাই, আমি শ্ৰমিকসকলক লগ কৰিছোঁ। আৰু সেইকাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাইছে যে আজি অসমত চৰকাৰখনৰ বিৰুদ্ধে মানুহে অনাস্থা দিছে। আৰু সেইকাৰণেই এইবাৰ এই গোহাঁইগাঁও সমষ্টিৰ এটা ঐতিহ্য আছে। মিথিয়াছ টুডু ডাঙৰীয়াই এবাৰ নহয়, দুবাৰ নহয়, 7 বাৰকৈ জিকিছে। আৰু এইবাৰ এই আদিবাসী ভাইসকলেও যি 351 টকা তেওঁলোকক দিম বুলি কৈ দিয়া নাই, তেওঁলোকক জনজাতিকৰণ কৰিম বুলি কৰা নাই, এইবোৰে সমস্যাৰ কাৰণেই এবাৰ জুৱেল টুডু ডাঙৰীয়াক এইবাৰ আদিবাসী এজনক আমাৰ পুনৰবাৰ গোহাঁইগাঁৱৰ পৰা নিৰ্বাচিত কৰাৰ কাৰণে মন থিৰাং কৰিছে। তেওঁলোকৰ মাত কথাই কোড অফ কণ্ডাক্ট ভাঙিছে। আজি আপোনালোকে দেখিছে আজি এডমিনিষ্ট্ৰেশ্যনৰো কিছু অংশই তেওঁলোকৰ আজি এতিয়া যিজন আহিছে তেওঁ মুখ্যমন্ত্ৰী নহয়, তেওঁ হ'ল এজন ষ্টাৰ কেম্পেইনাৰ বিজেপি। আমিও ষ্টাৰ কেম্পেইনাৰ কংগ্ৰেছ। আমাৰ ফিল্ডখন আপোনাৰ দিব খোজা নাই, তেওঁলোকক ফিল্ড দিছিল। আমি এতিয়া অভিযোগ কৰাৰ কাৰণে তেওঁ নিদিয়াটো ঠিক কৰিছে। আজি গোটেই এডমিনিষ্ট্ৰেশ্যনক তেওঁ লগাই দিছে। আজি আমাৰ আৰক্ষী বিভিন্ন বিষয়াসকলক তেওঁলোকে মাতি দি আজি আমাৰ উগ্ৰপন্থীসকলক তেওঁলোকে সহায় কৰিবৰ কাৰণে তেওঁলোকে কামত লগাইছে। আমাৰ হাতত তথ্য আছে। আৰু সেইকাৰণে আজি ভয় খাইছে তেওঁলোকে। আজি শাসনত আছিল চৰকাৰখন, 95,000 কোটি টকা ধাৰ লৈছে। প্ৰত্যেকজন মানুহৰ মূৰত এতিয়া 100 এবৰি ধাৰ। এই ধৰণৰ কাৰণেই আজি চৰকাৰখনৰ বিৰুদ্ধে মানে অনাস্থা আনিছে। আৰু এইকাৰণেই এতিয়া গোহাঁইগাঁৱত গলিয়ে গলিয়ে কেন্দ্ৰীয় মন্ত্ৰীও আজি আহিব খুজিছে। আজি কেন্দ্ৰীয় মন্ত্ৰী আহিব, মুখ্যমন্ত্ৰী আহিব। এই কথা বতৰাবিলাকে প্ৰমাণ কৰিছে যে চৰকাৰখনৰ বিৰুদ্ধে মানে অনাস্থা আনিব। আৰু গোহাঁইগাঁও সমষ্টিত কংগ্ৰেছৰ পক্ষত যে ভোট দিব, এই কথাটো আজি স্পষ্ট হৈ গৈছে।